নমস্কাৰ, মই ৰণশ্ৰী আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 5 ছেপ্টেম্বৰ। আজি আমাৰ গোটেই দেশজুৰিতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন হয়। তেওঁ আমাৰ স্বাধীন ভাৰতৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি আছিল। তেন্তে আমিও সৰু সুৰাকৈ শিক্ষক দিৱস আজি পালন কৰিম বুলি ভাবিছোঁ। তেন্তে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এতিয়া আমি কলেজ পামগৈ আৰু আহি আছোঁ সকলো একেলগে। আজি ইমানেই ৰ'দ পৰিছে, মানে কি ক'ম, বহুত গৰম হৈছে। এতিয়া ৰুম চুম সকলোবোৰ ডেক'ৰেট কৰি হৈ গ'ল। ভাবিলোঁ আপোনালোককো অলপ দেখুৱাই দিওঁ আৰু কেনেকুৱা লাগিছে দেখিবলৈ কমেণ্ট কৰি জনাবচোন দেই। আৰু কেকটো কেনেকুৱা লাগিছে চাওকচোন, সৰুকৈ অনা হৈছে কিন্তু ভাল লাগিছে দেখিবলৈ। আৰু এয়া মেম আহি পালেহি। মেমক এইটো আচলতে ছাৰপ্ৰাইজ দিয়া হৈছে। মেমে গম নাপায় ইমান বিশেষকৈ টিচাৰ্ছ ডে বিষয়ে এতিয়া পতা হৈছিলে নাই পতা। তেওঁক আমি একো জনোৱা নাছিলোঁ। আহিয়ে তেওঁ পোনপ্ৰথমে বন্তি গছ জ্বলাই লৈছে আৰু তাৰপিছতে সকলোখিনি কাৰ্যসূচী আৰম্ভ কৰা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, মই সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চবেই কৰিছে আৰু চবেই একেলগে। প্ৰিয়াক্ষী কাম হয় জানি বেয়া হৈ উঠিছোঁ। এই গ্ৰুপতো মাৰিবা ৰ'বা, কেক চেক কাটি লোৱা নাচোন নাইবা দেই, চবে একেলগে মাৰিম। এনেকৈ কেনেকৈ মাৰিবা, চব নুঠিব নহয় এনেকৈ মাৰিলে। কেকটো কাটি লওক। Happy Teacher's Day. প্ৰথম আপুনি খাওক, আপুনি খাওক। আৰু ইয়াৰ পিছতে তেওঁ নিজৰ মনৰ কথাখিনি আমাৰ লগত শ্বেয়াৰ কৰিলে, আমাৰো ভাল লাগিল। motivation
মানে বেকবন হিচাপে সদায় থাকিম লাইফত আজি পৰা ওলাই যায় এবছৰ দুবছৰ এটা সময়তো আজি এটা কমি এনে টেনচনৰ মজা চিন্তা কৰিব মেম মোৰ প্ৰব্লেম হৈছে মই পাৰো নোৱাৰো মোৰ ফালৰ পৰা আৰু ইয়াৰ পিছতে আমাৰ পিছৰ কাৰ্যসূচীখিনি আৰম্ভ কৰা হ'ল। মোৰ লগৰে কিছুমানে গান গাইছে, কিছুমানে নাচিছে আৰু কিছুমানে স্পীচ দিছে মেমৰ বাবে। সকলোখিনি কৰা হ'ল। মেমকো সকলোৱে জোৰকৈ সকলোৰে লগত অলপ নাচিলে, ফূৰ্তি কৰিলে। আৰু মেমক সকলোৰে জোৰ কৰাৰ বাবে তেওঁ অকণমান আমাৰ লগত নাচিলে। আৰু ইয়াৰ পিছতে সকলোকে অলপ পাতলীয়া আহাৰ খাবলৈ দিয়া হ'ল। এয়া চাওকচোন। আৰু লগতে কেইখনমান ফটো উঠালোঁ, আপোনালোকক দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।